ফ্ৰেণ্ডছ আপোনালোকে কেনে আছে? আশা কৰোঁ ভালেই আছে। ফ্ৰেণ্ডছ নাৰিকলৰ ৰছী কেনেকৈ তৈয়াৰ কৰে জানেনে? তেন্তে আহকচোন আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। নাৰিকলৰ ৰছী বনাবলৈ প্ৰথমে নাৰিকলৰ পৰা বাকলিবোৰ আঁতৰোৱা হয়। ইয়াৰ পিছত কেইজনমান কৰ্মচাৰীয়ে এই বাকলিবোৰক উঠাই এটা ট্ৰেক্টৰত লোড কৰে আৰু এই ট্ৰেক্টৰটোৱে এই বাকলিবোৰক ফেক্টৰীলৈ লৈ যায়। এই বাকলিবোৰক এটা মেচিনৰ সহায়ত এটা চলন্ত বেল্টত উঠাই দিয়া হয়। এই বেল্টটোৱে লাহে লাহে বাকলিবোৰক আগুৱাই লৈ গৈ থাকে আৰু এটা সময়ত এই বেল্টৰ সহায়ত এই বাকলিবোৰ মেচিনত ঢালি দিয়া হয়, য'ত এইবোৰক ভাঙি খেৰৰ নিচিনা কৰা হয়। ইয়াৰ পিছত এইবোৰক আৰু এটা মেচিনলৈ পঠিয়াই দিয়ে, য'ত এইবোৰক আৰু সৰু সৰু কৰা হয়। সৰু সৰু হোৱাৰ পিছত এইবোৰক এঠাইত জমা কৰা হয়। ইয়াৰ পৰা এইবোৰক এটা ষ্ট'ৰ ৰুমত নিয়া হয়। য'ত এইবোৰক টোপোলা বনোৱা হয়। এই টোপোলাবোৰ বনাবলৈ দুজন ৱৰ্কাৰে এই খেৰবোৰক এটা মেচিনত সোমাই দিয়ে। এই মেচিনটোৱে এইবোৰক হাইড্ৰলিকৰ সহায়ত লাহে লাহে চেপিবলৈ আৰম্ভ কৰে। ইয়াৰ পিছত এইবোৰ লাহে লাহে সৰু হ'বলৈ আৰম্ভ কৰে আৰু এটা টোপোলাৰ নিচিনা হয়। এতিয়া ৱৰ্কাৰ দুজনে এই টোপোলাবোৰক ৰছীৰে বান্ধিবলৈ আৰম্ভ কৰে। এই টোপোলাবোৰ ৰছীৰে বান্ধি লোৱাৰ পিছত এজন ৱৰ্কাৰে এইবোৰক নি এটা ঠাইত জমা কৰে। এই টোপোলাবোৰক আকৌ এটা ফেক্টৰীলৈ নিয়াৰ বাবে গাড়ীত উঠোৱা হয়। ফেক্টৰীলৈ নিয়াৰ পিছত এইবোৰক হাতেৰে অলপ অলপ কৰি এটা মেচিনত দিয়া হয়। এই মেচিনটোৱে এইবোৰক
এটা এটা কৰি দিয়ে। ইয়াৰ পিছত আকৌ এটা মেচিনলৈ পঠিওৱা হয়। এই মেচিনটোৱে এইবোৰক নি এঠাইত জমা কৰে। এই দমবোৰৰ পৰা ৱৰ্কাৰে এইবোৰক নি এটা মেচিনত দিয়ে। এই মেচিনটোৱে এইবোৰক পাতল কৰি এটা ৰোলৰলৈ পঠিয়াই দিয়ে। এই ৰোলটোৱে এইবোৰক 4টা ভাগত ভাগ কৰে। এই ভাগবোৰক এটা মেচিনলৈ পঠিয়াই দিয়ে। এই মেচিনটোৱে এইবোৰক পকাই দুটা মূৰক একেলগ কৰি ৰছী তৈয়াৰ কৰে। এনেদৰে নাৰিকলৰ পৰা ৰছী তৈয়াৰ কৰা হয়। ফ্ৰেণ্ডছ, ভিডিঅ'টো কেনেকুৱা পালে নিশ্চয় কমেণ্টত জনাব। ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব আৰু চেনেলটোলৈ যদি প্ৰথম আহিছে ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো বজাই দিব এনেকুৱা ধৰণৰ নতুন ভিডিঅ' পাবলৈ। থেংক ইউ।